নমস্কাৰ আইজ পুনৰবাৰ স্বাগতম জনাইছোঁ টেক অসমীয়ালৈ। আজি আমি লৈছোঁ আপোনালোকৰ বাবে টেক নিউজ এপিছ'ড 3 হয়, য'ত আপুনি পাব লেটেষ্ট গৰম টেক নিউজৰ লগতে গৰম লিক। আহক ভিডিঅ'লৈ আগবাঢ়ো। LG আকৌ সোমাল ইণ্ডিয়ান মাৰ্কেটত। লঞ্চ কৰিলে দুটাকৈ স্মাৰ্টফোন, যাৰ প্ৰথমটো হৈছে LG G8s আৰু Q60, যাৰ ৰিভিউ অতি সোনকালে পাই আছে টেক অসমীয়াত। টেনা চাৰ্টিফিকেশ্যনত লিক হৈছে অপ'ৰ এটি নতুন ফোন। এই লিক অনুযায়ী অপো K5ৰ স্পেক বুলি কোৱা হৈছে এইটো, য'ত দেখা গৈছে স্নেপড্ৰেগন 730 প্ৰচেছৰ। অনাৰৰ ফালৰ পৰা এটা লিক। অনাৰ নোট ফোনৰ চাৰ্টিফিকেশ্যন কৰা হৈছে চাইনাত, য'ত দেখা গৈছে কিৰিন 810 চিপছেট, লগতে আছে 64 মেগাপিক্সেলৰ প্ৰাইমেৰী কেমেৰা। ৰিয়েলমিৰ CMৰ দ্বাৰা এটা হিণ্ট দেখা গৈছে, য'ত কোৱা হৈছে Realme X2 Proৰ বিষয়ে। Realme X2 Proত দেখিবলৈ পোৱা যাব স্নেপড্ৰেগন 855+, লগতে ইয়াত দেখা যাব 90 হাৰ্জৰ এখন ডিছপ্লে। চেমচাঙৰ ফালৰ পৰা নিউজ। ইণ্ডিয়ান মাৰ্কেটত লঞ্চ কৰিলে চেমচাং গেলেক্সি A70s, য'ত আছে 64 মেগাপিক্সেলৰ কেমেৰা। ইয়াৰ ৰিভিউ অতি সোনকালে পাই আছে টেক অসমীয়া চেনেলত। চেমচাঙৰ ফালৰ পৰা এটি সুখবৰ। এই সুখবৰটি কেৱল US-ৰ গ্ৰাহকৰ বাবে, অৰ্থাৎ আমেৰিকাৰ গ্ৰাহকৰ বাবে, য'ত আপুনি পাই আছে চেমচাং গেলেক্সি S10+ৰ লগত গেলেক্সি বাডছ আৰু গেলেক্সি ফিট 3। Xiaomi ৰেডমিয়ে অফিচিয়েলি টিজ কৰিলে ৰেডমি নোট 8 Pro ভাৰতত। আজি টেক নিউজ লগতে লিক ইমানতেই অন্ত পৰিল। মই থিতিৰাজ আপোনালোকৰ পৰা বিদায় মাগিছোঁ। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। জয় আই অসম।